অভিনন্দন অসম গৌৰৱ লাভলীনা বৰগোহাঁই মীৰাবাই চানু আৰু নীৰজ চোপ্ৰা। নমস্কাৰ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু ভাইটি ভণ্টিসকল, তোমালোক নিশ্চয় ভালে আছা। লকডাউনত পঢ়া শুনাৰ লগতে অন্যান্য বিষয়সমূহো তোমালোকে আয়ত্ত কৰিবলৈ চেষ্টা কৰিছা। তোমালোকে কম্পিউটাৰ, মোবাইল আৰু টিভিক বেছিকৈ গুৰুত্ব নিদিবা, কাৰণ এইকেইটা বস্তু বিশ্বাসঘাতক বন্ধুৰ দৰে এটা সময়ত তোমালোকক কি কৰিব পাৰে, বিশ্বাসঘাতকতা কৰিব। আৰু সেই সময়ত তোমালোকৰ একমাত্ৰ লগৰী হ'ব কেৱল তোমালোকে অৰ্জন কৰা বিদ্যাখিনিহে। বাৰু এটা কথা তোমালোকে ক'ব খুজিছোঁ, আজি কিছুদিনৰ আগলৈকে তোমালোকে যেতিয়া মোবাইলটো অন কৰা বা টিভিটো অন কৰা, বাতৰিকাকতখন মেলা, তেতিয়া কেৱল ক'ভিডৰ মৃত্যু হোৱা বাতৰি বা কিছু হত্যা লুণ্ঠন এইবোৰ বাতৰিহে দেখিবলৈ পোৱা। কিন্তু আজি এমাহমানৰ পৰা এটা কথা মন কৰিছানে, তোমালোকে এতিয়া আমাৰ বাতৰিকাকত টিভি চাই বহুত ভাল লাগে। কিহৰ কাৰণে বাৰু কোৱাচোন? যে আমাৰ দেশলৈ বা আমাৰ জীৱনলৈ গৌৰৱ কঢ়িয়াই অনা বিভিন্ন খেলত পাৰদৰ্শিতা দেখুওৱা আমাৰ অসম গৌৰৱ, আমাৰ লাভলীনা, মীৰাবাই, নীৰাজ, এওঁলোকৰ কাৰণে কি হৈছে, আমাৰ নিজকো যেন খুব এটা গৌৰৱশীল অনুভৱ হৈছে। এতিয়া এটা কথা তোমালোকক কওঁ, আজি কিছুদিনৰ আগতে মই মানুহ এঘৰলৈ গৈছোঁ। মানুহগৰাকীয়ে তেওঁ ফোনত তেওঁ ভনীয়েকৰ লগত কথা পাতিছিলে। কি কথা পাতিছে মই অকণমান তোমালোকক দেখুৱাই আছোঁ। হেল্ল' ভণ্টি, বাবুৰ ৰিজাল্টটো কচোন। কি ফাৰ্ষ্ট ডিভিজন মাত্ৰ এটা লেটাৰ? ভালেই কৰিছ। আৰু অলপ তাক পঢ়া শুনা বাদ দি পেলাই খেলিবলৈ পঠা। আজি বোলে ক'ৰবাত খেল, কাইলৈ বোলে ক'ৰবাত খেল, কাইলৈ বোলে ক'ৰবাত নাচিবলৈ গৈছে, কাইলৈ বোলে ক'ৰবাত ভাওনা গৈছে। কাম নাই আৰু। আমাৰ বাবুকটো ৰাতিপুৱা টিউশ্যন, আবেলি টিউশ্যন আৰু ঘৰত যিটো সময়ত থাকে সি কেৱল পঢ়া শুনাই কৰি থাকে। মোবাইল আৰু সি কি কৰে, কম্পিউটাৰত পঢ়িয়ে থাকে। দৰকাৰ কি এইবিলাক খেলা ধূলা কৰিবলৈ দিবলৈ? তাক পঢ়িবলৈ দে। পঢ়িবলৈ দিলে কি হ'ব, সি বাহিৰতো যাব পাৰিব, তহঁতৰ নাম উজ্জ্বল কৰিব, বুজিছ? এইবিলাক মানুহজনীৰ কথা শুনি মোৰ বেয়া লাগিলে। কি পঢ়া শুনা কৰিলেহে কোনোবা ডাঙৰ মানুহ হ'ব পাৰে নেকি? আৰু বাহিৰৰ দেশত পঢ়া শুনা কৰিব গ'লেইহে যে মাক বাপেকৰ নাম উজ্জ্বল হয়তো কথা আছে নেকি? আমি নিজৰ দেশত থাকি পেলাইও বিভিন্ন দেশত পাৰ্গতালি দেখুৱাই পেলাই কি হ'ব পাৰে, এজন ল'ৰা বা ছোৱালী নিজৰ মাক দেউতাকৰ নাম উজ্জ্বল কৰিব পাৰে। আৰু আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ আমাৰ খেল ধেমালি অতি প্ৰয়োজন। কাৰণ আমাৰ চাবাচোন তোমালোকে, আজিকালি ডাক্তৰে তোমাৰ কিবা বেমাৰ হ'লে যিমান ঔষধ দিয়ে তাৰ লগতে কিছুমান ব্যায়ামৰো দিহা দিয়ে। ব্যায়াম মানে কি? তোমালোকে যদি বিভিন্ন খেল ধেমালি খেলা, তেতিয়া তোমালোকৰ সেইটো শৰীৰৰ কাৰণে বিশেষ উপযোগী হৈ পৰে। আৰু আমি পঢ়া শুনাৰ লগতে বিভিন্ন খেলতো বা বিভিন্ন দিশত আৰ্ট হওক, নৃত্য গীত হওক বা বিভিন্ন দেশতো কি হ'ব পাৰে, আমি নিজক আগুৱাই নিব চেষ্টা কৰিব লাগে। গতিকে আমি কি কৰিব লাগিব, পঢ়া শুনাৰ মাজে মাজেও আমি কি কৰিব লাগিব, নিয়মিতভাৱে আধা ঘণ্টা এঘণ্টা হ'লেও খেলাৰ চেষ্টা কৰিব লাগে। সেইটো খেলা আমাৰ শৰীৰটো আমাৰ অসুস্থ নকৰে, শৰীৰক সুস্থ কৰিব আৰু মনলৈ আমাৰ কি হ'ব, নতুন উদ্যম আনিব। যিটো উদ্যমে আমাৰ কি কৰিব পাৰে, বিভিন্ন দিশত আগুৱাই যাবলৈ বা পঢ়া শুনাৰ ক্ষেত্ৰতো আমাৰ ভালদৰে আগুৱাই যাবলৈ আমাৰ কি কৰিব পাৰে, সহায় কৰিব পাৰে। গতিকে বুজি পালানে? আমি পঢ়া শুনাৰ লগতে কি হ'ব পাৰে, নিয়মিত আমি খেল ধেমালিও খেলিব লাগে। আৰু খেল ধেমালি খেলিলে কি হ'ব পাৰে, তোমালোকৰ মাজতে বহুত প্ৰতিভা আছে, হয়তো সেই প্ৰতিভাখিনি ওলাই পৰিব। আৰু আজি লাভলীনা, মীৰাবাইৰ দৰে তোমালোকো এটা দিন কি হ'ব পাৰে, অলিম্পিকলৈ তোমালোক গতি কৰিব পাৰিবা। তোমালোকৰ শৰীৰটো সুস্থ কৰি ৰাখিবৰ বাবে তোমালোকৰ প্ৰতি বছৰ স্কুলৰ আৰম্ভণিতে কি কৰা হয়, তোমালোকৰ খেল ধেমালি পতা হয়, যাতে তোমালোক সুস্থ হ'ব পাৰা। আৰু খেল ধেমালি তোমালোকৰ কাৰণে যে প্ৰয়োজনীয় তাৰ এটা শিক্ষা দিয়ে। বৰ্তমান সময়ত আমাৰ নাৰী সমাজ একেবাৰে সুৰক্ষিত নহয়। এগৰাকী ছোৱালী বা বোৱাৰীয়ে হওক, ক'ৰবালৈ ওলাই গ'লে ঘৰৰ মানুহখিনি চিন্তা, তেওঁ সুস্থ হৈ ঘৰলৈ উভতিবনে নাই। গতিকে আমি তেওঁলোকক খেলা ধূলাৰ মাধ্যমেৰে কি হ'ব পাৰে, সমৰ কলা বা নিজক সুৰক্ষিত ৰখাৰ কিছুমান কৌশল তেওঁলোকক শিকোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। আৰু এজন ল'ৰাইও তেওঁ নিজক বচোৱাৰ লগতে ওচৰ চুবুৰীয়াসকলকো সুৰক্ষিত কৰি ৰাখিবলৈ কি হ'ব পাৰে, বিভিন্ন খেলত তেওঁ অংশগ্ৰহণ কৰিব লাগে বা খেলিব লাগে। এইটো নহয় যে তুমি তাৰ পৰা পুৰস্কাৰ পাবা, কিন্তু নিজক সুস্থ কৰি ৰাখিবৰ কাৰণে আমাৰ খেলা ধূলাটো বহুত জৰুৰী। বিশেষকৈ আমি বৰ্তমান সময়ত সুস্থ হৈ থাকিবৰ কাৰণে আমাক কিন্তু খেলা ধূলাটো অতি প্ৰয়োজন। সেইকাৰণে বিদ্যালয়ত আজিকালি যোগাসন বা বিভিন্ন খেলৰ ক্লাছ দিয়া থাকে, তোমালোকে নিশ্চয় গম পোৱা। গতিকে আমি কি হ'ব পাৰে, সকলো ক্ষেত্ৰতে আগুৱাই যাব লাগে।